হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। মই খানম শৰ্টছ আপোনালোকক সকলোকে মোৰ সৰু মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক চবেই বহুত বেছি ভালেই আছে দিয়ক। ইয়াৰ চাওকচোন, আমাৰ ঘৰৰ চাৰিওফালৰ সেউজীয়া পৰিৱেশ কি ধুনীয়া লাগিছে ন, বহুত বেছি। ইয়াৰ ইভিনিঙৰ ভিউ আপোনালোকক দেখাই আছোঁ। এই ফুলজোপা কি ফুল হয় ন, আপোনালোকে ধৰিব পাৰিছেনে বাৰু? জনাবচোন। এয়া চাওকচোন, আমাৰ চাৰিওফালে মানে পানী, কি ক'ম, পানী আৰু পুখুৰী এইবোৰৰ মাজতে আমি থাকোঁ। এয়া পানীৰ মাজত চাৰিওপিনে পানী, তাৰ মাজত বিল্ডিং বনাই আছে। এয়া পুখুৰী। ভাবিম যদি আমাৰ ভিডিঅ' কৰি আছিলোঁ তো কৈ আছোঁ মানা কৰি আছে। এয়া চাওকচোন, মেটেকা পুখুৰীৰ মাজত মানে সন্ধিয়া টাইমত, ইভিনিং টাইমত আমি বহি পিনে গৈ কিনে মানে আড্ডা মাৰোঁ ঘৰৰ ওচৰত ন, সেইটো মানে ভাল লাগে ইভিনিং টাইম। আৰু এয়া চাওক, মাছ মাৰি আছিলে পুখুৰী, এইপিনে পুখুৰী যে, তো বৰষুণ দি কিনে মানে পানী বহুত বেছি হৈ গৈছে না, তো মাছ মানে পোৱা যায় আৰু মাছ মাৰি আছিলে এজনীয়ে। তো মই ভিডিঅ' কৰি আছিলোঁ তো মানা কৰি আছে দেখাবলৈ, আৰু ভাল লাগিল আপোনালোকক।